যোৱা 28 জুলাইত অসম কেবিনেটে লোৱা যিবিলাক সিদ্ধান্ত হয় ইয়াত মানে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিজ্ঞান আৰু অংক ইংৰাজী মাধ্যমত প্ৰৱৰ্তন কৰা হ'ব আৰু ক্লাছ 6 to 12 যোনটো বড়ো বা অসমীয়া মাধ্যম বিদ্যালয় তাত ডুৱেল মিডিয়াম বা আন মাতৃভাষা মাধ্যমত ডুৱেল মিডিয়াম তাত মানে আৰম্ভ কৰা হ'ব আৰু 126টা সমষ্টিত যিবিলাক আটাইতকৈ ভাল শিক্ষা অনুষ্ঠান হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী সেইবিলাকক মানে আদৰ্শ বিদ্যালয় হিচাপে CBSE যি কনভাৰ্ট কৰা কথা সেই কথাবিলাক লৈ আৰু লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা মাইনাছ আমি তেখেতৰ দেখা পাইছোঁ যে পুনৰ আৰু অসমত মানে শিক্ষা অনুষ্ঠান প্ৰাধিকৰণ কৰা নহয় সেই বিষয়টো লৈ পেলাই আমি অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা আমি গুৱাহাটীত আলোচনাত মিলিত হ'লোঁ আৰু ইয়াক আমি বিৰোধিতা কৰিছোঁ আৰু বড়ো সাহিত্য সভা আৰু এপছুৰ যৌথ ইনিচিয়েটিভত আমি জিলাই নিজাববীয়াকৈ ৰাইজৰ পৰা আমি মতামত বা ৰাইজৰ অপিনিয়ন আৰু এই বিষয়টো ভৱিষ্যতত আমাৰ বড়ো মাধ্যম বা বড়ো ভাষা কেনেকৈ ভাবুকি কঢ়িয়াই আনিব পাৰে তাৰ সেই বিষয়ে আমি সজাগতা সভা আমি আয়োজন কৰিছোঁ আমি ভেৰগাঁও জিলাত কৰিলোঁ আৰু আজি যোৱাকালি আমি কাজলগাঁৱত কৰিলোঁ আজি কোকৰাঝাৰত কথাটো স্পষ্ট যে বড়ো জাতিৰ অস্তিত্ব আৰু স্বাভিমানৰ লগত জড়িত হৈ আছে বড়ো ভাষা আৰু বড়ো মাধ্যম আৰু এই মাধ্যমটো ক্লাছ 10লৈকে আছে আমি দাবী জনাইছোঁ যে 11-12লৈকে এইটো উন্নীতকৰণ কৰিব লাগে আৰু যি সময়ত ভাষাক লৈ পেলাই অসমত মানে স্ক্ৰিপ্ট মুভমেণ্ট হ'ল ভাষা আন্দোলন হ'ল মাধ্যম আন্দোলন হ'ল আমাৰ বহুতো ইয়াত মানে শ্বহীদ হ'ব লগা হ'ল আৰু এই মাধ্যমটো আমি এটা সংগ্ৰামৰ মাজেদি আমি জীয়াই ৰাখিছোঁ আৰু ভাষা জীয়াই থাকিব লাগিলে মাধ্যম জীয়াই থাকিব লাগিব মাধ্যম আৰু ভাষা জীয়াই থাকিলেই জাতি জীয়াই থাকিব তো তেনে এটা পৰিৱেশত মানে অকল মাত্ৰ এটা কথা মানে পতিয়ন দিবৰ কাৰণে যে আমাক গুণগত শিক্ষা লাগে তাৰ কাৰণে ইংৰাজী মাধ্যম লাগে আমাক মানে বিজ্ঞান পঢ়িব লাগিলে বা মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত যদি আমি কম্পিটিটিভত যাব লাগে তেতিয়াহ'লে আমাক মানে ইংৰাজী মাধ্যম লাগিব সেই কথাটো পতিয়ন দিবৰ কাৰণে অসম চৰকাৰে যি সকলো দিশৰ পৰা চাৰিকণীয়া দিশৰ পৰা আমাক এটা খামুচি মাৰি মাতৃভাষা মাধ্যমক যি ধ্বংস কৰা এটা চৰকাৰে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে এইটো আমি বিৰোধিতা কৰিছোঁ হয় আমাৰ সিদ্ধান্ত মৰ্মে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম সেই বিষয়টো লৈ পেলাই আৰু লগতে অহা 6 তাৰিখৰ 2টা বজাত প্ৰাক কণ্টিনেণ্টেল হোটেলত গুৱাহাটীত অসমৰ প্ৰায় 16টাকৈ সংগঠন মানে শিক্ষক সংগঠন আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি শিক্ষক সন্থা ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি বা আন যিখিনি শিক্ষক সন্থা আছে সংগঠন আছে তেওঁলোকৰ আলোচনা কৰিম ইয়াৰ পিছত আমি জাতি জনগোষ্ঠীৰ দল সংগঠনৰ লগত আমি আলোচনা কৰিম তাৰপিছত আমাৰ এটা শৈক্ষিক অভিৱৰ্তন অসমৰ ভিত্তিত হ'ব আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ সেই বিষয়টো পুনৰ বিবেচনা কৰিব লাগে জোৰ জবৰদস্তি এইটো জাপি দিব নালাগে আৰু দল সংগঠনত আলোচনাৰ কাৰণে তেওঁলোকে মাতিব লাগে এইটোৱে আমাৰ দাবী এই কথাটো আমি অসম চৰকাৰৰ পৰা স্পষ্ট আমি বিচাৰিছোঁ আৰু যোৱাকালি BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ অধ্যক্ষতাত BTR কাউন্সিলৰ লগত এপছু আৰু বড়ো সাহিত্য সভাৰ আলোচনা হৈছিল তাত আমি স্পষ্টকৈ কৈছোঁ বড়ো শান্তি চুক্তিৰ যি মৰ্যাদা আৰু ইয়াৰ যি সন্মান যি ৰাষ্ট্ৰীয় মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্ট যি আছিল 6.3 মানে প্ৰাধিকৰণ কৰা হ'ব সেই বিষয়টোৰ লগত আৰু নতুন যোনটো শিক্ষামন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ন' মোৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন ইন আছাম ইয়াৰ লগত কি পাৰ্থক্য আছে আৰু কি মিল আছে তো আমাক স্পষ্ট লাগে আৰু কোনো কাৰণত আমি এই বিষয়টো 6.3টো আমি কম্প্ৰমাইজ নকৰোঁ আমি চৰকাৰক আহ্বান জনাইছোঁ যে 6.3 আধাৰত কলেজ আৰু শিক্ষা অনুষ্ঠান মানে প্ৰাথমিক বিদ্যালয় ME স্কুল হাইস্কুল হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ চব প্ৰাধিকৰণ আওতাত আনিব লাগে এজ পাৰ নিড বেচিছ সেইটোৱে আমাৰ দাবী আমি দাবী জনাইছোঁ সেই বিষয়টো লৈ পেলাই অতি শীঘ্ৰে অসমৰ দল সংগঠন অসমৰ বুদ্ধিজীৱীসকল শিক্ষাবিদ পণ্ডিতসকলৰ লগত আলোচনা মাতিব লাগে আৰু লগতে সেই যি মানে সিদ্ধান্ত এইটো ৰিভিউ কৰিব লাগে আৰু বাতিল কৰিব লাগে এইটোৱে আমাৰ স্পষ্ট দাবী আৰু আমি বিভিন্ন জিলাত আমাৰ যিখিনি শিক্ষাবিদ বা বিভিন্ন স্তৰৰ যি ৰাইজ আমি কথা পাতি তেওঁলোকৰ পৰা আমি অপিনিয়ন পালোঁ যে কোনো ৰাইজে এনেকুৱা বিচাৰে এইটোৱে যে ইংৰাজী ভাষাটো প্ৰাথমিক মানে শ্ৰেণীৰ পৰা ভালকৈ শিকাব লাগে ভাল ইংৰাজী ক'ব পৰা লিখিব পৰা ব্যৱস্থা বড়ো মাধ্যম অসমীয়া মাধ্যমত কৰিব লাগে আমাক শিক্ষক নিযুক্তি লাগে আন্তঃগাঁথনি উন্নয়ন কৰিব লাগে আৰু ইয়াৰ যোগেদি মাতৃভাষা মাধ্যমত বিশ্বৰ পণ্ডিতসকলে যেনেকুৱা কৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিত যোনটো কৈছে
আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মেডিকেল ইঞ্জিনিয়াৰিঙত মানে মাতৃভাষা মাধ্যমক লাগু কৰিব লাগে। সেই হিচাপে কেশৱ মহন্ত ডাঙৰীয়াই আজি মেডিকেল মানে ছাবজেক্টত অসমীয়া ভাষা প্ৰয়োগ কৰাৰ কাৰণে মানে ডিকশ্যনাৰী বনাই থকা বুলি তেওঁ আমাক কৈছে। আৰু সেই এটা সময়ত মেডিকেল আমি অসমীয়াত পঢ়িম বা ভৱিষ্যতে আমি বড়োত পঢ়িম, ইঞ্জিনিয়াৰিং আমি অসমীয়াত পঢ়িম, ভৱিষ্যতে বড়োত পঢ়িম, কিন্তু আমি প্ৰাথমিক বিদ্যালয়ত আমি ছায়েন্স আৰু মেথছ আমি ইংৰাজীত পঢ়িম। যোনটো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কোমল যি মানে তেওঁলোকৰ মানে ব্ৰেইন, সেই ব্ৰেইনে ইমান মানে এটা টান মানে অসুবিধাত পৰিব, সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। পৰৱৰ্তী কাৰ্যসূচী